নমস্কাৰ স্বাগতম জনাইছোঁ নয়নমণি পেগু অন্য এটা ব্লগলৈ মই আজি এতিয়া ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ তথাপিতো মই ভিডিঅ'বিলাক দিয়া খুব লেট হৈ গৈছে জানে মোৰ উখানি এদিন দুদিন কৰি ডাঙৰ হৈ গৈ আছে সেইকাৰণে মই ভিডিঅ'বোৰ আপোনালোকক দিব পৰা নাই তথাপিতো ভাবিলোঁ কি আজি মই মানে কিটচেনত সোমাইছোঁ কিটচেনত সোমাই পেলাই ভাবিলোঁ আজি বোলো পটককিনে ভিডিঅ' এটা কৰোঁ মায়ে ক'লে আজি খানাটো তুমিয়ে বনোৱাচোন গোখানিক বোলে মই চম্ভালিম সেই বুলি কোৱা দেখি মই আজি কিটচেন ৰুমত সোমালোঁ কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ বনাওঁ মানে ইতিমধ্যে বনালোঁ ভাত দাইল বনালোঁ এতিয়া বনাম চিকেন খুব চিম্পলকৈ বনাম আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকিব দেই বলক এতিয়া ভিডিঅ'টো আৰম্ভ এইখিনিতে আপোনালোকক কথা এষাৰ ক'বলৈ পাহৰি গৈছোঁ আজি মানে মই দিনতে ভাবিছিলোঁ ব্লগ এটা আৰম্ভ কৰিম বুলি তথাপিতো মই কৰিবলৈ সাহস নকৰিলোঁ কেলৈ জানেনে আজি মোৰ গোখানি 10 মহীয়া ভেকচিনটো দিলোঁ সেইকাৰণে মানে খুব মানে মাকবোৰৰ মনবিলাক কেনেকুৱা হয় জানেই ল'ৰা ছোৱালীক যেতিয়া ভেকচিন দিয়া হয় সেইকাৰণে মানে মোৰ মনটো খুব বেয়া লাগি আছিলে সেইকাৰণে মই ব্লগটো দিব পৰা নাছিলোঁ তাইক মই বেজীটো দিয়াৰ লগে লগে মই চাবই নোৱাৰোঁ মায়েহে ধৰি থাকে সেয়া কথাটো তাৰপিছত বলক এতিয়া মই মাংসখিনি বনাওঁ কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই চিকেন আজি লেগ পিচ খাম বুলি ভাবিছোঁ খুব চিম্পুলকৈ বনাম কেনেকৈ বনাম আপোনালোকক দেখুৱাই থাকিম এয়া চাওক এইফালে লৈছোঁ ৰঙালাও আৰু আলু আৰু পিঁয়াজ এইটোত খুন্দি লৈছোঁ আদা নহৰু আৰু লং ইলাচি দালচেনি মিক্স কৰি পেলাই এটা অকণমানি পেষ্ট এটা বনাই লৈছোঁ ইয়াতে খুন্দনাত বলক এতিয়া আৰম্ভ কৰোঁ দেই বাৰে বাৰে কৈ আছোঁ বলক এতিয়া আৰম্ভ কৰিবলৈ এইফালে কেৰাহী পাতি আছোঁ তেল দিম বাপেক আহি পালেহি এতিয়া গোখানিক লৈ আছে মামা আজি ভেকচিন লৈ কেনেকুৱা লাগিলে কান্দু কৰিছিলা নাই আজি পাপাক কৈ দিয়াচোন কান্দু কৰিছিলা নাই পাপাক কৈ দিয়া কেনে কান্দিছিলা কৈ কান্দিছিলা নাই কান্দু কৈ দিছিলা নাই মই পাঁচফোৰণ কেইটামান তাৰপিছত দিম এখিলা তেজপাত ভিডিঅ' নিজে কৰি আছোঁ যে দিগদাৰ হয় কপি যায় দেই বেয়া চেয়া নাপাব হ'লে এয়া হাতে দি আছোঁ এখন হাতে ভিডিঅ' কৰি আছোঁ এখন হাতে কাম চলাই আছোঁ আপোনালোকক ভিডিঅ'বোৰ দেৰিকৈ দিয়াৰ কাৰণে বেয়া চেয়া নাপাব দেই জানেই নহয় মোৰ ছোৱালীজনী সৰু হৈ আছে ডাঙৰ হৈ গৈ থাকিলে ভিডিঅ'বোৰ সুন্দৰকৈ দিব পাৰিম আপোনালোকে বেয়া চেয়া নাপাব আৰু মোক সুন্দৰকৈ সঁহাৰি জনাই থাকিব বুলি আশা থাকিলে আৰু আপোনালোকক এটা কাৰণে খুব বেয়া লাগে মোৰ আপোনালোকে কমেণ্ট নকৰে মোক কমেণ্ট কৰিবচোন কমেণ্ট কৰিলেহে ভাল লাগে ভিডিঅ' বনাবলৈ ইমান কষ্টৰ মাজেদি ভিডিঅ'বোৰ বনাওঁ আপোনালোকে কমেণ্টেই নকৰে মোক কমেণ্ট কৰিবচোন এতিয়া দিলোঁ আদা নহৰু আৰু লং ইলাচি দালচেনি খুন্দি থোৱাখিনি এয়া দি দিলোঁ এইখিনি দি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা সুগন্ধ আহিছে এই সুগন্ধটো পালে মোৰ খাওঁ লাগে পায় বৰ ধুনীয়া সুগন্ধ এটা আহি আছে মই ইয়াত কিন্তু একো বেলেগ আৰু মছলা ব্যৱহাৰ নকৰোঁ ৰেড চিলি পাউডাৰ ব্যৱহাৰ নকৰোঁ খালি অকণমান কেঁচা জলকীয়া দি দিম পাছত এতিয়ালৈকে দিয়া নাই দিম আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত মাংসখিনি দি দিম আৰু চিম্পুলকৈ বনাইছোঁ মই আজি এনেকৈ প্ৰায় মই কিন্তু খানা সদায় চিম্পুল খাই ভাল পাওঁ বেছি মছলাযুক্ত ভাল নাপাওঁ পৰাপক্ষত মই বইল বেছি খাওঁ হ'লেও কেতিয়াবা এনেকৈও খাওঁ কিন্তু মছলাও নোখোৱা নহয় খাওঁ কিন্তু মছলাতকৈ বইল খানাটো বেছি ভাল পাওঁ এয়া ৰঙচুৱা হৈ গ'ল এতিয়া মই দি দিছোঁ মাংসখিনি এখন হাতে কেমেৰা কৰি আছোঁ যে দিগদাৰ হৈছে ইয়াত দি দিলোঁ নিমখ হালধি আৰু কেঁচা জলকীয়া 3টা তাৰপিছত লৰাই আছোঁ লৰাই পেলাই এতিয়া গাপ দি দিম 5 মিনিটমান এনেকৈ মই ৰাখি দিম ৰখাৰ পিছত আকৌ লৰাই দিম লৰোৱাৰ পাছত আকৌ মই কিবা আলু আৰু ৰঙালাও কাটি থৈছিলোঁ যে সেইখিনি ইয়াত ব্যৱহাৰ কৰিম 5 মিনিট হৈ গ'ল 5 মিনিটৰ পিছত মই আকৌ আহি পেলাই এবাৰ লৰাই দিলোঁ লৰাই পেলাই
লৰাই আছোঁ। কেৰাহীখন লৰি গৈছে পাই, এখন হাতে কেমেৰা কৰি থাকিলে বৰ দিগদাৰ হয় দেই। এয়া চাওকচোন, আপোনালোকক ভিডিঅ' দিবলৈ মই কিমান কষ্ট কৰিবলগীয়া হয়। এতিয়া ইয়াতে এড কৰিম এই পাচলিখিনি, ৰঙালাও আৰু আলু এয়া দি দিলোঁ ধুনীয়াকৈ। এইখিনি দিয়াৰ পিছত লৰাই দিম, লৰাই পেলাই আৰু 10 মিনিটমান ঢাকি থ'ম। তাৰপিছত ৰঙালাও আলু সিজাৰ পিছত অকণমান পানী দি দিম। এতিয়া আহি মই গোসাঁনীৰ ওচৰ পালোহি। এয়া চাওকচোন কেনেকৈ খেলি আছে এয়া ককায়েকৰ লগত, এয়া পাপাক পূৰা খেলো খেলো কৰি আছে। এয়া হেল্ল' 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 মামা খেলি আছা, খেলো খেলো কৰি আছা? নাই কৰা। গাইছ এয়া মোৰ মাংসখিনি উতলি আছে। মই ইয়াত দিছিলোঁ গৰম পানী। গৰম পানী দিলে সোনকালে উতলটো আহে, আৰু মানে গৰম পানী দিলে মই ভালো পাওঁ, পিছে জল্দি জল্দি হৈ যায় যে, সেইটো কথা। চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে আৰু গোন্ধটো ইমান ধুনীয়া আহি আছে। মই কেতিয়া ভাত খাওঁ লাগি আছে। এতিয়া ভাত খাবলৈ বহিছোঁ। এয়া মোৰ মাংস বাতিটো, এইফালে মোৰ মানুহজনে ভাত খাই আছে, তেওঁলোকক দেখুওৱা নাই আৰু এইফালে মোৰ মা। ৰ'ব দেই, ফাৰ্ষ্ট টাইম মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। হাতে লৈ পেলাই ভিডিঅ' কৰি আছোঁ যে বৰ দিগদাৰ হৈছে দেই। ষ্টেণ্ডাৰ্ডত আনিবলৈ অৰ্ডাৰ দি দিছোঁ, ভাত ভাজিছোঁ, ক'ব পৰা নাই। পিছত বঢ়িয়া, এনেকৈ আপোনালোকে বনাই খাবচোন, খুব ধুনীয়া হৈছে। এতিয়া মই খাই মজাটো লৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইজ মোৰ গোসাঁনীয়ে এনাগক কেনেকৈ মৰম কৰি হাঁহি আছে চাব দেই। মৰম কৈ দে, দেখিছেনে? গোসাঁনী আঁঠুৱাৰ ভিতৰত, এনেকৈ আঁঠুৱাৰ বাহিৰত। গ'ল এনে গ'ল।